নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি এছএমএজিকে অন্যটা ভিডিঅ'লৈ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো, যিকেইটা আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকৰ বাবে সহায়ক হ'ব। আহকচোন চাওক সেই সাধাৰণ জ্ঞানকেইটা। প্ৰশ্ন 1, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? এ বৰপেটা, বি নগাঁও, চি মাজুলী, ডি কোচবিহাৰ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি নগাঁও। প্ৰশ্ন 2, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন বংশত হৈছিল? এ আহোম, বি কোচ, চি চুতীয়া, ডি শিৰুমণি বাৰভূঞা। ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি শিৰুমণি বাৰভূঞা। প্ৰশ্ন 3, শ্ৰীমন্ত শংকৰদেৱ দেউতাকৰ নাম কি আছিল? এ কুসুম্বৰ ভূঞা, বি গোবিন্দগিৰি ভূঞা, চি ৰমানন্দ, ডি মাধৱ কন্দলী। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ কুসুম্বৰ ভূঞা। প্ৰশ্ন 4, শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম কি আছিল? এ সূৰ্যৱতী, বি কালিন্দী, চি ৰুক্মিণী, ডি সৰস্বতী। আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ সূৰ্যৱতী। প্ৰশ্ন 5, শংকৰদেৱ কিমান বছৰ বয়সত বিদ্যালয়লৈ গৈছিল? এ 8 বছৰ, বি 10 বছৰ, চি 12 বছৰ, ডি 14 বছৰ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি 12 বছৰ। শংকৰদেৱ 12 বছৰ বয়সত বিদ্যালয়লৈ গৈছিল। প্ৰশ্ন 6, শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজন কোন আছিল? এ হেম সৰস্বতী, বি গোবিন্দগিৰি ভূঞা, চি ৰমানন্দ, ডি মহেন্দ্ৰ কন্দলী। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি মহেন্দ্ৰ কন্দলী। প্ৰশ্ন 7, শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটক কোনখন? এ সিংহযাত্ৰা, বি পত্নীপ্ৰসাদ, চি কেলিগোপাল, ডি কালিয়া দমন। ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ সিংহযাত্ৰা। প্ৰশ্ন 8, অসমত কোনে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল? এ মহেন্দ্ৰ কন্দলী, বি শংকৰদেৱ, চি মাধৱদেৱ, ডি অনন্ত কন্দলী। আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি শংকৰদেৱ। প্ৰশ্ন 9, শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল? এ দেৱী ধৰ্ম, বি কৃষ্ণগুৰু ধৰ্ম, চি একশৰণ নাম ধৰ্ম, ডি শান্ত ধৰ্ম। আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি একশৰণ নাম ধৰ্ম। প্ৰশ্ন 10, অসমত সৰ্বপ্ৰথমে কোনে অংকীয়া নাটৰ সৃষ্টি কৰিছিল? এ মহেন্দ্ৰ কন্দলী, বি শংকৰদেৱ, চি মাধৱদেৱ, ডি অনন্ত কন্দলী। এই চাৰিটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি শংকৰদেৱ। শংকৰদেৱে অংকীয়া নাটৰ সৃষ্টি কৰিছিল। প্ৰশ্ন 11, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল? এ মাজুলী, বি বৰপেটা, চি বৰদোৱা, ডি কোচবিহাৰ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ মাজুলী। মাজুলীত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল। প্ৰশ্ন 12, শংকৰদেৱৰ একমাত্ৰ সংস্কৃত পুথিখন কি? এ ভক্তি ৰত্নাকৰ, বি ভক্তি প্ৰদীপ, চি সিংহযাত্ৰা, ডি পত্নীপ্ৰসাদ। ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ ভক্তি ৰত্নাকৰ। প্ৰশ্ন 13, শংকৰদেৱৰ জীৱন ভিত্তিক উপন্যাস জাকেৰি নাহিকে উপাম লেখক কোন? এ মাধৱদেৱ, বি ৰজনীকান্ত বৰদলৈ, চি লক্ষ্মীনন্দন বৰা, ডি সত্যনাথ বৰা। এই চাৰিটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি লক্ষ্মীনন্দন বৰা। প্ৰশ্ন 14, শংকৰদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰিছিল? এ 230টা, বি 240টা, চি 250টা, ডি 260টা। ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি 240টা। প্ৰশ্ন 15, শংকৰদেৱে ৰচনা কৰা বৰগীত আৰু নাটকসমূহত সন্নিৱিষ্ট কৰা গীতবোৰত মুঠ কিমানটা ৰাগ প্ৰৱৰ্তন কৰিছিল? এ 12, বি 15, চি 20, ডি 25। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি 25টা। প্ৰশ্ন 16, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? এ 1552 চনত, বি 1568 চনত, চি 1586 চনত, ডি 1596 চনত। এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি 1596 চনত। সাধাৰণ জ্ঞানৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে 17, শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰাজিক কেইটা ভাগত ভগাব পাৰি? এ 2টা, বি 4টা, চি 5টা, ডি 6টা। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি 6টা।
যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।